আজিকালি স্মাৰ্টফোন সকলোৰে ওচৰত আছে, যাৰ সোনকালে চাৰ্জ শেষ হোৱাৰ প্ৰব্লেম বা হেং হোৱাৰ প্ৰব্লেম প্ৰায় সকলোৰে ক্ষেত্ৰত দেখা যায়। আজি মই আপোনালোকক এইবোৰৰ লগত ৰিলেটেড কিছুমান টিপছ ক'ম। প্ৰথমে, যদি আপুনি ক'ৰবাত যাবলৈ ওলাইছে আৰু আপোনাৰ স্মাৰ্টফোনটো চাৰ্জ নাই আৰু আপোনাৰ হাতত একেবাৰে সময় নাই, তেন্তে এইটো কণ্ডিশ্যনত আপুনি নিজৰ ফোনটো এৰোপ্লেন মোডত ৰাখি চাৰ্জ কৰক। ই অতি সোনকালে চাৰ্জ হৈ যাব। দ্বিতীয়তে, যদি আপোনাৰ মোবাইলৰ চাৰ্জিং লাহে লাহে কমি আহিছে আৰু আপোনাৰ লগত চাৰ্জাৰ নাই, যদি আপুনি বিচাৰে যে ইমাৰ্জেঞ্চিৰ বাবে আপোনাৰ ফোনটো অন হৈ থাকক, তেন্তে আপুনি নিজৰ মোবাইলটো এৰোপ্লেন মোডত কৰি লওক। তৃতীয়তে, যদি আপোনাৰ স্মাৰ্টফোনটো হেং মাৰিছে, তেন্তে লগে লগে আপুনি নিজৰ মোবাইলটো চাৰ্জিঙত লগাওক। সি নিজে নিজে নৰ্মেল হৈ যাব। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে চেনেলটি নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।